Hello friends, welcome to my YouTube channel. Friends, এই ভিডিওটো মই কৰা নাই, মোৰ মায়ে কৰিছে আৰু এয়া আমাৰ সিমলিতলা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ পতাকা উত্তোলন কাৰ্যসূচী। আমাৰ এই বিহুখন 75 ইয়াৰ্স কমপ্লিট হ'ল আজিৰ দিনাখন। আৰু ফ্ৰেণ্ডছ, এয়া আমাৰ প্ৰত্যেকজন গাঁৱৰ শ্বহীদ ব্যক্তিৰ শ্ৰদ্ধাঞ্জলি দিয়া হৈছে ইয়াতে বহুত ধুনীয়াকৈ। ইয়াতে শ্ৰদ্ধাঞ্জলি দিছে, ধুনীয়াকৈ দিছে চাওক। এটা জাতিৰে সন্মান জনাব মাননীয় অতিথি লাগিব। আৰু ফ্ৰেণ্ডছ, এয়া শোভাযাত্ৰাৰ কাৰণে হাতী উপস্থিত হ'লহি। এতিয়া আমি শোভাযাত্ৰালৈ যাম। এই ভিডিঅ'টো মা কৰিছে, মই কৰা নাই। মই লাচিত বৰফুকন হৈছিলোঁ, এইটো মই আগত থকাটো মই, সেইকাৰণে। আৰু ফ্ৰেণ্ডছ, এয়া শোভাযাত্ৰা আৰম্ভ হ'ল। ইয়াতে প্ৰথমতে গৰুৰ গাড়ী দেখাইছে, আগৰ দিনৰ গৰুৰ গাড়ী দেখাইছে ধুনীয়াকৈ। আৰু ইয়াৰ পিছে পিছে হাতী আহি আছে, তাৰে পিছে পিছে পতাকা লৈ আহি আছে, গামোচাৰ পতাকা। শোভাযাত্ৰাৰ বহুত মানুহ আহিছে, প্ৰায় 600ৰ ওপৰৰ এই শোভাযাত্ৰাত অংশগ্ৰহণ লৈছে প্ৰত্যেকজন গাঁৱৰ মানুহে। সিমলিতলা ৰঙালী বিহু সন্মিলনৰ তৃতীয় কাৰ্যসূচী শোভাযাত্ৰা। আৰু এই শোভাযাত্ৰাত আমি সিমলিতলা ৰঙালী বিহু সন্মিলনে সমূহ ৰাইজ, আই মাতৃ, যুৱক যুৱতী তথা বোৱাৰীসকলক দলে দলে যোগদান কৰিব বুলি আশা কৰিছোঁ। আৰু ফ্ৰেণ্ডছ, এই শোভাযাত্ৰাত আমাৰ অসমৰ প্ৰত্যেকটো কৃষ্টিয়ে অংশগ্ৰহণ লৈছে। বড়ো, কাছাৰী, ৰাভা আৰু বিভিন্ন কৃষ্টি দল আহিছে, আহি অংশগ্ৰহণ লৈছে। আপোনালোকক মই দেখাম, পাৰিলে আপোনালোকে ভিডিঅ'টো চাই যাব। ভিডিঅ' কৰোঁ আগতে ইউটিউব চেনেলত দিব। আগতে কৰি লওঁ ভিডিঅ'খিনি। আগতে কোৱাত হয় আৰু আমাৰ বাবা খাই পিছত ইউটিউব চেনেলত দিব যে, সেইকাৰণে ভিডিঅ' কৰিছোঁ। আৰু ফ্ৰেণ্ডছ, এয়া আমাৰ অনুজ্যোতিহঁতে নাচি আছে, বেণ্ড পাৰ্টিও আহিছে, বেণ্ড পাৰ্টি মাতিছে।
আৰু ফ্ৰেণ্ডছ ইয়া বাগানীয়া কৃষ্টি দল আৰু ফ্ৰেণ্ডছ ইয়া ৰাভা কৃষ্টি দল আৰু ইয়া বড়ো কৃষ্টি দল আৰু ফ্ৰেণ্ডছ ইয়াতে মই আছোঁ লাচিত বৰফুকন হয় ইয়াতে মই আছোঁ আৰু ফ্ৰেণ্ডছ ইয়াতে ধুনীয়াকৈ দেখা হৈছে যে জয়মতীক কেনেদৰে শাস্তি দিছিল আৰু ফ্ৰেণ্ডছ এয়া চাওক কি ধুনীয়াকৈ ৰংঘৰ বনাই তুলিছে ইয়াতে আৰু ইয়াৰ আগৰ দিনৰ পিঠা খুন্দা চিৰা খুন্দাৰ ধুনীয়াকৈ দৃশ্যটো দেখা হৈছে নাচো আমাৰ এই বাবা ইউটিউব চেনেল আছে কৰি লওঁ সেইটো লাচিতে হৈছে মই কৰি লওঁ ভিডিঅ'খিনি কৰি যাই আছোঁ যাই আছোঁ আৰু ফ্ৰেণ্ডছ এয়া শিপিনীয়ে ধুনীয়াকৈ তাঁতশালত কাপোৰ বৈ আছে শিপিনী নাই বোধহয় না নাই না আৰু ফ্ৰেণ্ডছ ইয়া আমাৰ শোভাযাত্ৰাত যিমানখিনি কৃষ্টি দল আহিছিল সকলো কৃষ্টি দলে অলপকৈ নিজৰ নৃত্য পৰিৱেশন কৰিছে বৰ সুন্দৰকৈ আপোনালোকে চাব পাৰে এয়া আৰু ফ্ৰেণ্ডছ এয়া বড়ো নৃত্য পৰিৱেশন কৰি আছে কি সুন্দৰকৈ
আৰু ফ্ৰেণ্ডছ এয়া জেং বিহু কি সুন্দৰকৈ নৃত্য কৰি আছে।